হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আজি এবাৰ টাউনলৈ বুলি আহিলোঁ। বৰ বিশেষ কাম নাছিল, মাৰ গাটো ঠিক নাছিল, সেয়ে ভাবিলোঁ ডক্টৰৰ ঘৰত এবাৰ দেখুৱাই অনা ভাল হ'ব। দেৰি নকৰি মা আৰু মই গাড়ীত উঠি টাউনলৈ বুলি ৰাওনা হ'লোঁ। আহি আমগুৰি টাউন পাই গ'লোহি আৰু ভাবিলোঁ যে ATM-ৰ পৰা অলপ পইচা উলিয়াই লওঁ। সেই বুলি ভাবি ATM-লৈ বুলি মই গ'লোঁ আৰু ATM-ত যে ইমান মানুহ অলপ দেৰি ৰৈ দিয়াৰ পিছতে আমাৰ পইচা উলিওৱা হৈ গ'ল। পইচা উলিয়াই দেৰি নকৰি মা আৰু মই ডক্টৰলৈ বুলি আহিলোঁ। এতিয়া আহি ডক্টৰৰ ঘৰ পাই গ'লোহি। ব'লকচোন তেনেহ'লে দেৰি নকৰি আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া টিকেট ল'বলৈ বুলি মই আৰু মা লাইন পাতিলোঁ। অৱশেষত টিকেটটো পালোঁগৈ। টিকেটটো পালেওতো নহ'ব, ভিতৰত জমা দিবগৈ লাগিব। এতিয়া টিকেটটো জমা দিবলৈ বুলি মা গ'ল আৰু টিকেটটো জমা দি নাম মতালৈ আমি ভাবিলোঁ ইয়াতে বহি দিওঁ অলপ। নাম ওলাবকে বহি আমনি লাগিলেগৈ। অৱশেষত যেনিবা মাৰ নামটো ওলালেগৈ। এতিয়াহে মোৰ শান্তি দেই। এতিয়া ডক্টৰক দেখাই হৈ গ'ল, কিন্তু মায়ে ভাবিছিলে আজি এক্সৰে মাৰিম, কিন্তু এক্সৰে মৰাবলৈ আজি নহ'ব, বেলেগ এটা বাৰতে হ'ব। কিন্তু মায়ে আকৌ এক্সৰে মাৰিম বুলি একো খাই অহা নাছিলে। ৰাতিপুৱাৰ পৰা যিহেতু মায়ে একো খোৱা নাই, সেয়ে ভাবিলোঁ হোটেলত গৈ কিবা এটা মাক খুৱাই লওঁগৈ। এতিয়া আকৌ হোটেল এখন দেখিছোঁ, ভাবিলোঁ এইখন হোটেলতে সোমাওঁ। মা যিহেতু ভোক লাগিছে, এতিয়া যিহেতু চাহ মিঠাই খালেতো পেট নভৰিব, সেই বুলি মই ভাবি 2টা পৰঠা অৰ্ডাৰ দিলোঁ। ৰৈ ফাইনেলি পৰঠা আমাৰ আহি গ'ল। এতিয়া মায়ে আকৌ খাবলৈ ধৰিলেই। এতিয়া আকৌ দেৰি নকৰি ময়ো খাওঁ বুলি ল'লোঁ। এতিয়া যিহেতু আৰু বিশেষ কাম নাই, সেয়ে ভাবি হোটেলৰ পৰা ওলাই ঘৰলৈ আহিবলৈ বুলি এখন গাড়ী বিচাৰিলোঁ। ৰৈ অৱশেষত টমটম এখন পালোঁগৈ আৰু মোৰ ব্লগটো ইমানতে সামৰণি মাৰি ময়ো ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। বাই বাই।